নমস্কাৰ, স্বাগতম, ওয়েলকাম মোৰ ইউটিউব চেনেল ৰঞ্জিত অসম। বহু দিনৰ মূৰত আপোনালোকলৈ মই মোৰ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে চাগে ধৰিব পৰা নাই মই ক'ত আছোঁ। মই আচলতে বৰঙাজুলি টি ষ্টেট, বৰঙাজুলি চাহ বাগিচাত আহিছোঁ আজি। আৰু আপোনালোকে এইবিলাক মোৰ পিছত যিবিলাক দেখি আছে এইবিলাক হৈছে চাহপাত। চাব পাৰে আপোনালোকে। আপোনালোকে চাহ খায়নে? অসমত হয়তো অতি কম মানুহ আছে তেনেকুৱা যিয়ে চাহ নাখায়। আমি পুৱা যেতিয়া উঠোঁ তেতিয়া আমাক পোনপ্ৰথমে লাগে একাপ চাহ। আৰু এই চাহ ক'ৰ পৰা পোৱা যায়? চাহপাতৰ পৰা। তেনেকুৱা এখন বাগান হৈছে বৰঙাজুলি চাহ বাগিচা। এই চাহ বাগিচাখন এটি কুলিৰ দুটি পাত, এই পাতটো আমি সংগ্ৰহ কৰোঁ। সংগ্ৰহ কৰাৰ পিছত আমাক এই পাতবোৰ আমি বাগানত নিওঁ। বাগানত নিয়াৰ পিছত আমি তাক চাহপাত আকাৰে পাওঁ, যিটো চাহপাত আমি খাওঁ আচলতে। পিছে বাৰু আপোনালোকে চাহ খায়নে? জনাবচোন কমেণ্টত। এইখন হৈছে এক বৃহৎ চাহ বাগিচা। আমাৰ ইয়াতে আপোনাৰ কমেও 1600 এমপ্লয়াৰ, 1600 কৰ্মচাৰী বিশেষকৈ এই চাহ বাগিচাখনত কাম কৰে। আৰু এই চাহ বাগিচাখনে আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্ট তথা গোটেই অসমৰে নিবনুৱা সমস্যা দূৰ কৰাত এক অন্যতম এক অৰিহণা তথা ভূমিকা পালন কৰি আহিছে। মই এইমাত্ৰ এজন দাদাৰ লগত কথা পাতিম, লাহেকৈ আপোনালোকক দেখাম সেই ভিডিঅ'টো। তেখেতে কেনেকৈ আপোনাৰ অতি সৰু কালৰে পৰা এই চাহ বাগিচাত কাম কৰিলে, তেখেতৰ বিভিন্ন ধৰণৰ কথাও মোক জনালে, সেইবিলাক মই আপোনালোকক জনাম। পোনপ্ৰথমে আপোনালোকে আমাৰ এই চাহ বাগিচাখনৰ ভিউটো চাই লওক, কেনেকুৱা ভিউ। এতিয়া মই আপোনালোকক এইখন বাগানৰে এনে এজন কৰ্মচাৰীৰ লগত চিনাকি কৰাই দিম, যিজন ব্যক্তিয়ে অতি কম দৰমহাৰ পৰা সৰুৰে পৰা এই বাগানখনত কাম কৰিছিল। আহক আমি তেওঁৰ সৈতে অলপ কথোপকথন কৰোঁ। দাদা নমস্কাৰ। নমস্কাৰ। আপুনি ইয়াৰে আপোনাৰ বৰঙাজুলি টি গাৰ্ডেন কাম কৰোঁ মই। বৰঙাজুলি টি গাৰ্ডেন। ইয়াতে আপুনি বৰ্তমান কাম কৰি আছে নেকি? কাম কৰি মোৰ 16 টকা আঠনাৰ পৰা কাম কৰা। 16 টকা আঠনা? 16 টকা আঠনাৰ পৰা তাৰমানে আপোনাৰ বহুত দিন আগৰে? বহুত দিন আগত। যোৱা বছৰ আলম চাহাবে সুবিধা কৰি দিছে। হয় হয় হয়। পাৰ্মিটটো দিছে। এতিয়া বৰ্তমান ইয়াতে কাম কৰি থাকোঁ মই। আৰু এইটোৱে গাঁও আমাৰ গাঁও। আৰু দাদা ধৰ ইয়াত যিসকল ব্যক্তিয়ে কাম কৰে তেওঁলোকক তাৰমানে কেনেকুৱা সা সুবিধা দিয়া হয়? সা সুবিধা মানে 105 টকা এতিয়া বৰ্তমান হৈছে হাজিৰা। হাজিৰা 205 টকা হৈছে। তাৰপিছত আৰু ৰেচন পাতিখিনি পাওঁ, চাহপাত দিয়ে, এইখিনি সুবিধা দিয়ে আৰু। হয়, আৰু লগতে আপোনাৰ ঘৰত দিয়া হয় থাকিব? ঘৰ আমাৰ ঘৰ ভাড়া দিয়ে। ভাড়া দিয়ে। যিটো বস্তি ফাল্টু বুলি বস্তি পাৰ্মিট হয় সেইটো ঘৰ ভাড়া দিয়ে। আৰু যিটো বাগান পাৰ্মিট হয় সিহঁতো বাগানৰ মাটিৰ ঘৰ বান্ধাৰ কাৰণে সিহঁতক ঘৰ ভাড়াটো নিদিয়ে। আমাৰ বস্তি কেইজনক ঘৰ ভাড়া দিয়ে। বস্তি কেইজনক ঘৰ ভাড়া দিয়ে। আৰু দাদা ধৰ আপুনিতো বহুত বছৰ কাম কৰিলে আমাৰ বৰঙাজুলি চাহ বাগিচাত, কেনেকুৱা তাৰমানে লাগিলে এক্সপিৰিয়েঞ্চটো আপোনাৰ অলপ জানিব? মানে আমি নপঢ়াৰ কাৰণে, যিটো চকু অন্ধ, আমি সৰুতে নপঢ়িলো, মা দেউতাই নপঢ়ালে, সেইটো কাৰণে জীৱনটো তাৰমানে ইয়াতে কটাম বুলি ভাবিছো আৰু নপঢ়াৰ কাৰণে। মা দেউতাই নিশিকালে বা নিজেও স্কুল নগলো, নোযোৱাৰ কাৰণে ধৰ জীৱনটো ইয়াতে কাটাম বুলি ভাবিছো। আৰু মেনেজাৰ বিলাকে সুবিধা দিছে, সুবিধা মতে কাম কৰি আছো। আপুনি কিমান টকাৰ পৰা কাম কৰা বুলি ক'লে? 16 টকা। 16 টকা। এতিয়াতো বৰ্তমান 205 টকা। 205 টকা। তথাপিও আপোনাৰ 205 টকাতকৈ অলপ চলিব অসুবিধা হয়। লেকিন আমাৰ ঘৰত গাঁৱলীয়া মানুহ, আমাৰ গৰু ছাগলী আছে। গৰু ছাগলী থকাৰ কাৰণে বেচা কিনা কৰি ল'ৰা ছোৱালী পঢ়াই আছো। অলপ হাজিৰাটো যদি চৰকাৰে বৃদ্ধি কৰি দিয়ে ভাল। তেনে বৃদ্ধি কৰি দিলেতো বাচি গেলো হয় ল'ৰা ছোৱালী পঢ়াবা। এতিয়া ভেৰগাঁৱত ITI দিছো ল'ৰাটো। এতিয়া আজি গৰু এটা বিক্ৰী কৰিছো 11,000 টকাত। বহুত অসুবিধা হয়। চৰকাৰে এইবিলাক বিষয় অলপ চাব লাগে। নিজৰ ল'ৰা এজন ITI দিছো, এইবছৰ জইন কৰিছে ভেৰগাঁও। লেকিন মই গৰু বেছি ফেলে ফিজ দিব লগা হৈছে, কিতাপ পানী নানানটা বস্তু আৰু। এতিয়া বাগান হাজিৰা দি মই সপ্তাহত চলিবই নোৱাৰো। দাদা আৰু ধৰ এই
বাগানখন যিহেতু বৰ বিশাল, বৰ বিশাল। চ' ইয়াতে কিমান মান কাম কৰা মানুহ আছে তেনেকৈ, যদি এটা আইডিয়া ধৰা যায়? বামুজিলিক বাদে আমাৰ বৰগাঁও জিলাত 1300 মান আছে। 1300 মান। 1300 মান আছে। এইবিলাক চাব লগা হয়। হয় 1300 মান আছে। যিয়ে নহওক আপোনাক লগ পালো, ভাল লাগিলে, ধন্যবাদ। আপোনালোকে চাওক বাগিচাবিলাক কেনেকুৱা এটা ডিচিপ্লিনত আপোনালোকৰ সজাই ৰাখিছে। ধুনীয়াকৈ কাৰ্টিং দিছে, তাৰ লগে লগে চাহপাত গছৰ মাজে মাজে লগাইছে ডাঙৰ ডাঙৰ বৃক্ষ। চাওক আপোনালোকে কিমান এটা ডিচিপ্লিন। এনেকুৱা ডিচিপ্লিনত যদি আমাৰ গাৰ্ডেনখনো যদি আমি সজাব পাৰোঁ, আমাৰ ফুল বাগিচাখনো যদি সজাব পাৰোঁ, কিমান ভাল লাগিব, হয়নে? আচলতে সকলো বস্তুতে যদি আপোনাৰ ডিচিপ্লিনটো থাকে, তেতিয়াহ'লে আচলতে দেখিবলৈ শুৱলা হয়, সুফলা হয়। আপোনালোকে এই বাগানবোৰ চাই কেনেকুৱা লাগিছে? সঁচাকৈ ভাল লাগিব। আৰু যদি ইয়াত যদি আমাৰ এই বাগানবিলাকত ফৰেনৰ মানুহ আহিয়ে থাকে আৰু তেওঁলোকে এনেকুৱা সমান কাটিং দেখা পায়, এইবিলাক দেখি তেওঁলোকে আকৰ্ষিত হৈ যায়। আহক আমি এতিয়া অলপ ভিতৰলৈ গৈ থাকোঁ।